হেল্ল' গাইজ আসসালামু আলাইকুম ৱেলকাম বেক টু মাই চেনেল সালমা চিম্পল লাইফ। আজি দেখা পাইছে আমি মৰ্ণিং ওলাইছোঁ কাৰণ আজি সাফিনৰ আছে এক্সাম মানে সৰু সুৰা প্ৰিপাৰেটৰীৰ পৰা নাৰ্চাৰী ক্লাছত যোৱাৰ কাৰণে এণ্ট্ৰেঞ্চ। চ' আমি ওলালোঁ আৰু আম্মা আৰু আব্বা লগ কৰিবৰ কাৰণে আহিছিলে ৰাস্তাত। যিহেতু সাফিন প্ৰথমবাৰ স্কুলত গৈ আছে আৰু সেইকাৰণে আব্বা আম্মাই অকণমান লগ কৰিলে আৰু আমি স্কুল আহি পাই গ'লোঁ। বেছি দূৰ নহয়, 10 মিনিটমান লাগে স্কুটিতে আহোঁতে। আৰু ডাঙৰ ভাইটিও আহিছে আমাৰ লগত, যিহেতু ডাঙৰ ভাইটিও 2003-2004 এইটো স্কুলত পঢ়িছিলে। চ' সিও আহিছে সাফিনৰ লগত। আৰু সাফিনক এয়া ভিতৰত সোমাই লৈ গৈছে মানে এক্সাম দিবৰ কাৰণে। প্ৰথমবাৰ আমাক নোহোৱাকৈ এই অকণমান দেখা গৈ আছে সাফিনে এক্সাম দি আছে। আপোনালোকে সাফিনৰ কাৰণে দোৱা কৰিব। সাফিনক ভিতৰত লৈ গৈছে, এতিয়া কিবা কৰি আছে গম নাপাওঁ। যিহেতু সাফিনক স্কুলত দিয়া নাই, সেইকাৰণে মানে প্ৰিপাৰেটৰী পঢ়াবোৰ মই ঘৰতে ট্ৰাই কৰিছোঁ। কিন্তু এতিয়া যিহেতু পঢ়িব নালাগে প্ৰিপাৰেটৰী, সেইকাৰণে নাৰ্চাৰীৰ কাৰণে এক্সাম দিব লৈ আহিছোঁ। প্ৰিপাৰেটৰীত ইয়াতে এডমিশ্যন দিছোঁ। যদি ছিটটো নাপায় নাৰ্চাৰীত, তেনেহ'লে প্ৰিপাৰেটৰীতে দি দিম। কিন্তু যদি ছিটটো পাই যায় নাৰ্চাৰীত, প্ৰমোশ্যনটো হৈ গ'লে মানে বেছি ভাল হ'লে হয়। কাৰণ মই যিহেতু পঢ়াইছোঁ, এতিয়া সাফিনক লৈ গৈছে ভিতৰত, লিখি আছে। এতিয়া কিবা কৰে আল্লাই জানে, গম নাপাওঁ। যিহেতু স্কুলত কোনোদিন যোৱাই নাই, আজি প্ৰথমবাৰ গৈছে। চ' আপোনালোকে চাই থাকিব, আপোনালোকক জনাম বাৰু কি হয় ৰিজাল্টটো। চ' ভিডিঅ'টো চাই থাকিব আৰু সাফিনৰ কাৰণে দোৱা কৰিব, যাতে ভৱিষ্যতত এজন মানে ভাল মানুহ হ'ব পাৰে, মোৰ আশাবোৰ যাতে পূৰণ কৰিব পাৰে। চ' আপোনালোকে দোৱা কৰিব। আৰু আমাৰ কেণ্ডিডেট এক্সাম দি ওলাই মানে হুলস্থুল ষ্টাৰ্ট। কিন্তু মানে থাকিছে যে অকলে 2 ঘণ্টামান, সেইটোৱে মানে বহুত ধন্যবাদ। তাৰপিছত আমি সাফিনক কেক খুৱাবলৈ লৈ আহিলোঁ। কিবা হৈছে গম নাপাওঁ, ভিতৰত যিহেতু কোনো কাকো যাব দিয়া নাই, আছিলে আৰু বহুতকেইটা বাচ্চা। আৰু আজি সাফিনে বোলে কেক নাখায়, ডোনাট খাই পেলাই মই ক'লোঁ যে অকণমান প'জ দিয়া। চ' প'জ দি পেলাই ফটো উঠালোঁ আৰু আমি আহিলোঁ। সাফিনৰ যিহেতু শ্ব' কিনা হোৱা নাছিলে স্কুলৰ জোতা কিনিবৰ কাৰণে আমি হাতীগাঁৱত থকা খাদিমছলৈ আহিলোঁ। আৰু তাতে সাফিনৰ জোখটো নিমিলিলে। তাৰপিছত আহিলোঁ আমি গণেশগুৰি বাটাত সোমালোঁ, আকৌ তাতে নিমিলিলে। তাৰপিছত আকৌ মানে গণেশগুৰিত থকা খাদিমছৰ ভিতৰত সোমাইছোঁ, তাতেও নিমিলিলে। তাৰপিছত আমি গণেশগুৰিতে যোনটো ৰাজু ড্ৰেছেছ আছে, চ' তাতে সোমালোঁ। তাৰ পৰা এযোৰ জোতা মিলিলে আৰু তাৰ পৰাই কিনা হ'ল। আৰু অলৱেজ মই ভিডিঅ' কৰি আছিলোঁ আপোনালোকৰ কাৰণে আৰু মোৰ মেমৰিজৰ কাৰণে। তাৰপিছত সাফিন এতিয়া যিহেতু স্কুল যোৱা হ'ব, চ' তাৰ কাৰণে হেলমেটটো মাষ্ট, ছেফটিৰ কাৰণে লাগিব। চ' এইটোৱে ফুল হেলমেট দেখা পাইছে, এইটো ৰেড কালাৰটো লোৱা হ'ল। মোৰ একচুৱেলি হাফ লোৱাৰ ইচ্ছা আছিল, হাফ দেখাত ভাল লাগে কাৰণে, কিন্তু ছেফটিৰ কাৰণে ফুল হেলমেটটোৱে ভাল বেছি। চ' ফুল হেলমেটটোৱে লোৱা হ'ল। আৰু মই হাফ পিন্ধাই কিনে ট্ৰাই কৰি আছিলোঁ যে কেনেকুৱা দেখা যায়। আৰু হেলমেট কিনি পেলাই আমি আকৌ গণেশগুৰি আহি বজাৰ কৰিলোঁ অকণমান, আৰু নাৰিকলৰ ডাব কিনিলোঁ। আৰু এইটো তাৰ পিছদিনাখনৰ ভিডিঅ'। মই ৰোজা ৰাখিছিলোঁ আৰু আপোনালোকক মানে এটা গুড নিউজ দিম। সেইটো হ'ল সাফিনে মানে নাৰ্চাৰীৰ কাৰণে যিটো এক্সাম দিছিলে, এক্সামত পাছ হৈ গৈছে। চ' আমি বহুত হেপ্পী, কাৰণ প্ৰিপাৰেটৰী পঢ়িব নালাগিলে, যিহেতু প্ৰিপাৰেটৰী পঢ়াবোৰ সাফিনে পাৰেই। মানে দেখিছ মোৰ স্কুলৰ কোপা আহি গৈছে। আৰু এইটোও তাৰ পিছদিনাৰ ভিডিঅ', মানে মই গোটেইকেইটা ভিডিঅ' অকণমান কম্বাইন কৰি জোৰা লগাই কিনে দিছোঁ। সাফিনৰ নাৰ্চাৰীৰ এডমিশ্যনো হৈ গ'ল আৰু বুকবিলাকো আহি গ'ল। চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু বুকবিলাক সাফিনক মানে দেখুৱাই আছিলোঁ, আৰু সাফিন পূৰা এক্সাইটেড হৈ আছিল নিউ বুক চোৱাৰ কাৰণে।
আৰু সেইকাৰণে অকণমান সাফিনে ভিডিঅ' কৰিলে যে সাফিনক এটা দুটা কোৱেশ্চন কৰোঁ পাৰে নেকি প্ৰথমবাৰ সাৰ্কেল দ্য পিকচাৰ্ছ ডেট বিগিন উইথ বি বি ফৰ কোনটো যায় পাপা এইটো কি হয় এইটো এইটো ৱাও নাইস পাপা এইটো চোৱাচোন কালাৰ দ্য পিকচাৰ্ছ ডেট বিগিন উইথ ডি কোনটো ডি ষ্টাৰ্ট হয় এই তিনিটা পিকচাৰৰ মাজত কোনটো ডি ফৰ কোনটো এইটো কি হয় এণ্ড এইটো ড্ৰয়িং কৰিবা আজি কৰিব নালাগে স্কুলত গ'লে পিক দ্য পিকচাৰ্ছ ডেট বিগিন উইথ এফ দি কোনটো যায় ইয়াৰে নাই এফ দি এইবিলাকৰ ভিতৰত কোনটো যায় মোক কোৱা এইটো কি হয় এইটো হা আৰু এইটো মাশাআল্লাহ এতিয়া মোৰ পাপাটো ইফতাৰ কৰি আছে আবু কি খাই আছা আবু কি খাই আছা হা বিৰিয়ানী চিকেন ক'ত এইটো মোৰ ইফতাৰ কৰা হৈ গ'ল আৰু সাফিন এতিয়া খাই আছে আৰু হাজবেণ্ডে আহি কেনে ফাৰ্মাচীতে তাতে খাই লৈ গৈছে চ' আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ